কি কৰিছা? Happy Holi na monua. ৰংগোলী বনাইছা নে হাপি হোলী খেলিছা? Happy Holi khili tumon goche. এতিয়া হোলী নহয় নহয়, দিৱালী হে। দিৱালী হে। Bali? হুম। Bali? Kyo na ha? দিৱালী আহিব এতিয়া। Etia? হুম। Na hatia. কিয় অহা নাই? এয়া লাইট জ্বলি আছে দেখিছা নাই? এইবিলাক লাইট জ্বলিছে ইমান। Yat na yola. আহা উঠি আহা এতিয়া, মহে কামুৰিছে আহা। No. কাইলৈ দিনত বনাবা আহা। No. মহে নহ'লে তোমাক দাঙি লৈ গুচি যাব আহা। আহিছা? আহিছানে? Mo tuma bona. প্ৰিয়ান সকলোকে দিৱালীৰ কাৰণে শুভকামনা থাকিলে। শুভেচ্ছাটো যাওঁতে যাওঁতে এদিন লেটেই হৈ যাব, যিহেতু ভিডিঅ'টো এডিট কৰি মেলি দিওঁতে পিছতে দিয়া হ'ব। আৰু এতিয়া সেইখিনি ৰংগলী বনাই মেলি হৈ গ'ল। এতিয়া চাকি জ্বলাবলৈ আহিছোঁ আৰু মায়ে ভিতৰত পূজাৰ কাৰণে যিহেতু কালী পূজাও পৰিছে, তো কালী পূজাৰ কাৰণে কামবিলাক কৰি আছে। সেইখিনি কৰি মেলি লৈ মই ইফালে চাকিখিনি ঠিক ঠাক কৰি দিছোঁ। ৰংগলী বনোৱাত মানে 3টাই বনালোঁ, আগফালে বনালোঁ আৰু বেলকনি দুখন দুইফালে বনালোঁ। তো সেইখিনি বনাই থাকোঁতে টাইম গ'ল। অৱশ্যে সেইখিনি ৰেকৰ্ডিং কৰিবলৈ নহ'ল বাৰু, যিহেতু তেনেকৈ ৰেকৰ্ডিং কৰিবলৈ মানুহ নাই, মিষ্টাৰো নাছিলে কৰি দিবলৈ, সেয়েহে মই তেনেকৈ কৰা নহ'ল আৰু এতিয়া সেইখিনি চাকি জ্বলাই মেলি আৰু মনৰ উৎপাত দেখিছেনে? তাই মানে ফটকা ফুটাবলৈ একদম ৰেডি হৈ আছে আৰু এনেও দেৱালী বুলিলে তাই ভালেই পায় আৰু। এতিয়া মোৰ চাকিখিনি গোটেইখিনি জ্বলাই মেলি লওঁ। জ্বলাই লৈছোঁ, জ্বলাই পেলাই আমি গোটেইখিনি দি দিছোঁ আৰু জেগাই জেগাই। আৰু লাইটিংবিলাকো হৈ আছে আৰু এয়া মায়ে পূজা মানে গোটেইখিনি সজাই মেলি ধুনীয়াকৈ থৈ দিছে। খালি মানে পূজাখিনিও প্ৰায় আধা আধি হৈছে আৰু এই চব কি ধুনীয়াকৈ সজাই থৈছে মায়ে থাপনাখনৰ তলতে গোটেইখিনি। যিহেতু কালী পূজা পৰিছে, কালী পূজাৰ কাৰণেই মায়ে যোগাৰো বহুত কিবা কিবি কৰিছে। মানে আগৰ যেনেকৈ লক্ষ্মী পূজাত কৰিছিলে সেনেদৰেই বহুতখিনি যোগাৰ কৰিছে। প্ৰসাদ লাড়ু চাৰু গোটেইখিনি বনাইছে। আৰু এইখন চোৱা, যিহেতু ধনতেৰছৰ ঝাৰুকেইডালো পূজা কৰিব লাগে, সেয়েহে ঝাৰুকেইডালো দি দিছে। আপোনালোকৰ তাতো তেনেকৈ পূজা কৰে নে নকৰে কমেণ্ট কৰিবচোন। মায়ে এইখিনি গোটেইখিনি নিয়মবিলাক এনেদৰে কৰি থাকে। মই অকণমান লাগি ভাগি দিছোঁ আৰু বেছি একো কৰিব পৰা নাই, আৰু মনৰো ডিষ্টাৰ্ব কৰি থাকে। আৰু তাইতো সদায় মানে আগতেই তাইক লাড়ু চাড়ু এইবিলাক খাবলৈ লাগে, আৰু তাইও মানে চাউলত কিবা কিবি দি দিছে, কিবা কিবি মানে খেজুৰ কিচমিচ বাদাম এইবিলাক চাউলখিনিত দি দিছে আৰু থাপনাখনো ধুনীয়াকৈ সজাই থৈছে। এতিয়া আমাৰ মানে যিখিনি কৰিব লগা পূজা পাতল হৈ গ'ল। আৰু ইফালে বেলকনি দুখনত লাইটিংখিনি অকণমান আপোনালোকক দেখুৱাই দিছোঁ। এইখিনিও দুদিনৰ আগতহে কৰা হৈছে, মানে একদম দৌৰা দৌৰিকৈ কৰা হৈছে। আগতীয়াকৈ কৰা হ'লে আগতেই দেখুৱাই দিলোঁ হয় বাৰু, কিন্তু লগোৱা কৰা সেইখিনি নহ'ল আৰু ভিডিঅ' কৰা। মিষ্টাৰ আৰু মই মিলি পেলাই লাইটিংখিনি লগালোঁ। মানে ৰাতি লগোৱা হ'ল, সেইকাৰণে ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু এইখিনি এইটো মানে বনালোঁ ৰংগলী মাহঁতৰ বেলকনিখনৰ ফালে। আৰু এইফালে লাইটিংখিনি আমাৰ ফালে এইখিনি মোৰ ৰুমৰ কাষত যোনখন বেলকনি আপোনালোকক মই দেখুৱাই থাকোঁ ভিডিঅ'বিলাকত, তো সেইখন বেলকনিখন। আৰু ইয়াতো এনেকৈ লাইটিংবিলাক কৰা হৈ আছে। আৰু ইয়াতো মই অকণমানকৈ ৰংগলী বনাইছোঁ, বেছি একো বনোৱা নাই, মানে অকণমানকৈ নিয়মটো কৰি থৈছোঁ আৰু। যিহেতু সেইফালে আছে মোৰ তুলসীজোপা, তো তুলসীজোপাৰ আগতে বনাইছোঁ আৰু ৰংগলীটো। আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। ইমানকৈ নাজানো বাৰু, তথাপি চেষ্টা এটা কৰিছোঁ আৰু, যিহেতু দিৱালীত অকণমান ৰংগলী বনালে ভাল লাগে। আৰু তাৰপিছতে আহিলোঁ তললৈ আহি মানে অলপমান ফটকা ফুটাওঁ বুলি আহিলোঁ। আৰু মিষ্টাৰ আৰু মনৰ আগতেই আহিলে, মই অকণমান লেটকৈ আহিছোঁ। মাক অকণমান কিবা কিবি হেল্প কৰি দি মেলি মানে আহিলোঁ আৰু তললৈ। আৰু কিছুমান আহিছিলে মানে আমাৰ ফ্লেটৰে দুই এঘৰ আহিছিলে, কিন্তু মই অহালে সিহঁতে ফুটাই মেলি গ'লেই। মোৰ অহাত অকণমান দেৰি হৈ গ'ল। আৰু এনেকৈ মানে তাইও উৎপাত কৰি আছে, মানে প্ৰায় এসপ্তাহ আগৰ পৰাই দিৱালীত বম ফুটাম, ফটকা ফুটাম, কিয় অনা নাই এনেকৈ লাগি আছিলে। তো আজি মানে ফুটাবলৈ পাই লৈ বিৰাট ভাল পাইছে। আৰু ময়ো বাৰু ফুটাই ভাল পাওঁ, কিন্তু মানে ডাঙৰ বমবিলাক ফুটাব নোৱাৰোঁ, এনেকুৱাবিলাক ফুটাব পাৰোঁ আৰু কলগছ চকৰি এইবিলাক জ্বলাব পাৰোঁ।
কিন্তু পতাকাবিলাক ফুটাবলৈ মোৰ অকণমান ভয় লাগে। জলকীয়া বোমটো অকণমান ফুটাওঁ, কিন্তু অকণমান দীঘল বাৰী এডাল লাগে মোক। আৰু এইকেইডাল মানে ফুটাই ভাল লাগিছে, যিহেতু ইমান প্ৰব্লেম নাই এইকেইডাল ফুটোৱাত। আৰু তাইকো ধৰাই দিছোঁ, তাইও উৎপাত কৰি আছে। বাচ্ছাক এনেই দিবতো নালাগে বাৰু, কিন্তু তথাপিতো তাই উৎপাত কৰি থকাৰ কাৰণে দি দিলোঁ। আৰু অকণমান জানিবও লাগে, কাৰণ আজিকালি বাচ্ছাবোৰে এইবোৰ দিৱালী, হোলী বা যিকোনো বিহু পাৰ্বণ একো বুজিয়ে নোপোৱা হৈ গৈছে। খালী মানে ভিতৰতে সোমাই থকা সেইখিনিয়ে জানে। আৰু অকণমান সেইকাৰণে বাহিৰত অকণমান খেলি মেলি দেখুৱাব লাগে, বা আমি খেলিলেহে সিহঁতেও আগলৈ জানিব যে দিৱালীতে কি কৰে, নহ'লে একোৱেই গম নাপাব সিহঁতে। আৰু সেনেকৈয়ে আমি মানে চেলিব্ৰেট কৰিলোঁ। আৰু যোনখিনি আমাৰ ফ্লেটৰ বাকী মানুহখিনিৰ তলত তেনেকৈ আহিলে। মই গোটেইখিনিকে লগ নাপালোঁ বাৰু, তথাপিতো দুই এজনক লগ পালোঁ। তো সেইখিনিকে মিলিজুলি আমি দিৱালীটো চেলিব্ৰেট কৰিলোঁ। মাহঁত তললৈ অহা নাই, মানে দেউতাটো নাছিলেই বাৰু, দেউতা দোকানত আছিলে। তাৰপিছত ৰাতিলৈ আকৌ কালী পূজাৰ কাৰণে কালী মন্দিৰলৈ যাম বুলি ৰাতি প্ৰায় 9:30 মানত ওলাইছোঁ। এয়া ৰেডি হৈছোঁ, মনকো উলিয়াই দিলোঁ, আৰু গোটেই ঘৰখনেই যাম, সেয়েহে ময়ো ৰেডি হৈ ল'লোঁ। আৰু এতিয়া যাবলৈ ওলালোঁ গোটেইখিনিয়ে। পিকচাৰটো অলপমান মানে ভাল অহা নাই, যিহেতু এন্ধাৰ হৈছে, বাহিৰত লাইটিংটো ইমান নাই। আৰু এতিয়া আমি ওলাই যাওঁ, এয়া গাড়ীত উঠিলোঁ। এতিয়া মন্দিৰত গৈ পেলাই বেছি সময় নাথাকোঁ বাৰু, এনেইতো 3টা নে 4টালৈকে পূজা আছে, কিন্তু সিমান দেৰি থাকিবলৈ সম্ভৱ নহয়, কাৰণ কাইলৈ মিষ্টাৰৰ অফিচ আছে, আৰু মনও ইমান দেৰিলৈকে থাকিব নোৱাৰিব। সেয়েহে আমি সোনকালে গুচি আহিম। আৰু আহি পাই গ'লহি কালী মন্দিৰ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ লগত। আজিলৈ বাই বাই।